এই শ্ৰীৰামপুৰ এম.ই. স্কুলত আহি পেলাই মই ইয়াত যি শিশুসকলৰ কাৰণে শিক্ষকসকলে যি ধুনীয়াকৈ যে শিশু দিৱসটো উদযাপন কৰিছে, ইয়াত আহি বহুত এটা ভাল লাগিছে যে শিক্ষক আৰু শিশুৰ যে সম্বন্ধ ইয়াত আহি পেলাই মই দেখা পালোঁ। যিহেতু খুব বন্ধুত্ব ফ্ৰেণ্ডশ্বিপভাৱে এই শিক্ষকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এম.ই. স্কুলত। কাৰণ মই এটা বস্তু দেখা পাওঁ গোটেই অঞ্চলত, এইটো মোৰ চকুত পৰে সদায়, যেতিয়া টিচাৰ্ছ ডে আহে আমাৰ শিশুসকলে একদম উলাহ মালহেৰে একদম টিচাৰ্ছ ডেটো উদযাপন কৰে। প্ৰত্যেক স্কুলত উদযাপন হয় ভালকৈ, কিন্তু শিশু দিৱসত বহুত কম জেগাত উদযাপন হয়। তাৰ কাৰণে মই শ্ৰীৰামপুৰত আহি পেলাই চালোঁ যে শ্ৰীৰামপুৰ এম.ই. স্কুলত শিক্ষকসকলে খুব ভালদৰে উদযাপন কৰিছে। আৰু মই শিশু দিৱসত গোটেই ভাৰতবৰ্ষৰ শিশুসকলক মই শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এইটোৱে কওঁ যে যেনেকুৱা বাচ্চাসকলক আমি উৎসাহ দিব লাগে, আগুৱাই লৈ যাব লাগে, পঢ়া শুনাৰ ক্ষেত্ৰত বুলি নহয়, যিকোনো ক্ষেত্ৰত এই শিশু দিৱস উদযাপন কৰাটো শিশুসকলৰ কাৰণে এটা উৎসাহ উদযাপন এটা আমি কৰিলেহে উৎসাহ বাঢ়িব। আপুনি শিক্ষকসকলে এইটো আহ্বান জনাওঁ যে আজিকালি মই নিজেও দেখা পাইছোঁ শিক্ষকসকলে আজিকালি বাচ্চাসকলৰ লগত বা শিশুসকলৰ লগত বন্ধুত্বমূলক শিক্ষা দান কৰে, আজি বন্ধুভাৱে চলে। কিন্তু শিক্ষকসকলে মই এইটোৱে আহ্বান জনাম যে আপোনালোকে সমাজৰ হৈ কাম কৰিছে, আপোনালোকে সমাজৰ নেতৃত্ব দিয়াৰ লগে লগে সমাজ গঢ়াত আপোনালোকৰে অৱদান। তো মই এইটোৱেই ক'ম যে আপোনালোকে এই শিশু দিৱসটো আৰু ভালকৈ উদযাপন কৰক, ধুমধামছে উদযাপন কৰক, আৰু শিশুসকলৰ মনত যাতে আৰু উৎসাহ বাঢ়ে এইখিনি আপোনালোকে কৰক বুলি মই অনুৰোধ জনাম শিক্ষকসকলক। এই শ্ৰীৰামপুৰ এম.ই. স্কুলত আহি পেলাই মই ইয়াত যি শিশুসকলৰ কাৰণে শিক্ষকসকলে যি ধুনীয়াকৈ যে শিশু দিৱসটো উদযাপন কৰিছে, ইয়াত আহি বহুত এটা ভাল লাগিছে যে শিক্ষক আৰু শিশুৰ যে সম্বন্ধ ইয়াত আহি পেলাই মই দেখা পালোঁ। যিহেতু খুব বন্ধুত্ব ফ্ৰেণ্ডশ্বিপভাৱে এই শিক্ষকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এম.ই. স্কুলত। কাৰণ মই এটা বস্তু দেখা পাওঁ গোটেই অঞ্চলত, এইটো মোৰ চকুত পৰে সদায়, যেতিয়া টিচাৰ্ছ ডে আহে আমাৰ শিশুসকলে একদম উলাহ মালহেৰে একদম টিচাৰ্ছ ডেটো উদযাপন কৰে। প্ৰত্যেক স্কুলত উদযাপন হয় ভালকৈ, কিন্তু শিশু দিৱসত বহুত কম জেগাত উদযাপন হয়। তাৰ কাৰণে মই শ্ৰীৰামপুৰত আহি পেলাই চালোঁ যে শ্ৰীৰামপুৰ এম.ই. স্কুলত শিক্ষকসকলে খুব ভালদৰে উদযাপন কৰিছে। আৰু মই শিশু দিৱসত গোটেই ভাৰতবৰ্ষৰ শিশুসকলক মই শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এইটোৱে কওঁ যে যেনেকুৱা বাচ্চাসকলক আমি উৎসাহ দিব লাগে, আগুৱাই লৈ যাব লাগে, পঢ়া শুনাৰ ক্ষেত্ৰত বুলি নহয়, যিকোনো ক্ষেত্ৰত এই শিশু দিৱস উদযাপন কৰাটো শিশুসকলৰ কাৰণে এটা উৎসাহ উদযাপন এটা আমি কৰিলেহে উৎসাহ বাঢ়িব। আপুনি শিক্ষকসকলে এইটো আহ্বান জনাওঁ যে আজিকালি মই নিজেও দেখা পাইছোঁ শিক্ষকসকলে আজিকালি বাচ্চাসকলৰ লগত বা শিশুসকলৰ লগত বন্ধুত্বমূলক শিক্ষা দান কৰে, আজি বন্ধুভাৱে চলে। কিন্তু শিক্ষকসকলে মই এইটোৱে আহ্বান জনাম যে আপোনালোকে সমাজৰ হৈ কাম কৰিছে, আপোনালোকে সমাজৰ নেতৃত্ব দিয়াৰ লগে লগে সমাজ গঢ়াত আপোনালোকৰে অৱদান। তো মই এইটোৱেই ক'ম যে আপোনালোকে এই শিশু দিৱসটো আৰু ভালকৈ উদযাপন কৰক, ধুমধামছে উদযাপন কৰক, আৰু শিশুসকলৰ মনত যাতে আৰু উৎসাহ বাঢ়ে এইখিনি আপোনালোকে কৰক বুলি মই অনুৰোধ জনাম শিক্ষকসকলক।